Hello everyone, good morning. পোনপ্ৰথমে আপোনালোক সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মোৰ চেনেলটোলৈ আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি হৈছে আমাৰ কাৰণে এটা বহুত ডাঙৰ এটা স্পেচিয়েল ডে আৰু ইয়াত দেখিছে মই সাজি কাচি ৰেডি হৈ আছোঁ এতিয়া পুৱাৰ সময় 9টা বাজিছে আৰু আমি যাবলৈ ওলাইছোঁ আজি তেজপুৰত দেখুৱাম আপোনালোকক তাকে আমাৰ কি বুলি কম ফেমিলি বাঢ়িবলৈ গৈ আছে কিন্তু মানুহ নাহে কিন্তু আমাৰ জীৱনত এখন গাড়ী আহিবলৈ ওলাইছে আমি গাড়ী এখন লওঁ বুলি আমি ঠিক কৰিছোঁ আমি বুকিং কৰিলোঁ আপোনাৰ ছেপ্টেম্বৰৰ 25 তাৰিখে সেইবোৰ দেখুৱাবলৈ নহ'ল কিন্তু আজি ডেলিভাৰী দিন আছে গতিকে আজি আমি গাড়ীখন আনিবলৈ গৈ আছোঁ গতিকে আমি বহুত এক্সাইটেড হৈ আছোঁ আদি আৰু বাবু ইফালে আপোনাৰ বাথৰুমত আছেগৈ মই ৰেডি হৈ ল'লোঁ গতিকে চাই দিব ভিডিঅ'টো শেষলৈকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি মানে সিদিনা মানে কি কৰিব গৈছিলোঁ আমি আকৌ সিদিনা ডিলাৰত চাবলৈ গৈছিলোঁ তেতিয়া মানে ইয়াক একদম মানে গাড়ীখন লাগে লৈ আহিবলৈ লাগে দেউতাকক চলাব দি আছে ইফালে দেউতাকে নাজানে গাড়ী চলাবলৈ শিকিবহে মামা যাব ন মামা শিকাই দিব ন ইয়াৰ মানে ভাষাবোৰ এনেকুৱা মানে আধা হিন্দী আধা অসমীয়া ন মই ছোটা মই সৰু বুলি ক'ব নাজানে ন মই কোন হয় মই বাড়া ন তো বায়া মই আর তুমি হেল্ল' গাইস আমি ওলাই ৰখি আছো এতিয়ালৈকে গাড়ী আহি পোৱা নাই দাদা আহি পোৱা নাই আহিলে আমি যাম ইউ আৰ এক্সাইটেড yes of course মই গয়া যাইছো মই মামা কাইটা লায়া আমি মামা গাড়ী আহিলে ক'ত যাম কি আনিব যাম কি আনিব যাম আমি আজি গাড়ী কাৰ গাড়ী কাৰ গাড়ী কোৱা আমাৰ কাৰ গাড়ী আমাৰ স্পাইডাৰমেন তোমাৰ ললিপপ দামটো বেছি হয় আৰু আমি আহি গ'লো নাবি আমি ডিলাৰত আহি গ'লো Oh my god, हमारा गाड़ी किधर है? আমি আহি পাই গ'লো কি ডিলাৰত আজি সানডে হয় অফ আছে গতিকে মানুহ ইমান বেছি নাই ডেলিভাৰী আছে চাগে দুটামান তো আমি ৰখিব লাগিব তেতিয়ালৈকে হেই গাইছ আমি ডিলাৰত আহি পাই গ'লো This is next dealer. আকা বাবা তা দাই আকা আমি কি কৰিব আহিছো কম পোৱা কাৰণতে এই অপুৰ ললিপপ ললিপপ খুলিবই পৰা নাই পাৰিছো যে হাত দুখাই নিলে এয়া আমি বহি আছোঁ আৰু ইফালে এয়া গাড়ী লোৱাৰ আগত যিখিনি ফৰ্মেলিটি হয় সেইবোৰ আদি কৰি আছে আমি ইয়াতে বহি পেলাই ৰখি আছোঁ এইখন হৈছে আমাৰ গাড়ীখন চাফ চিকুণ হৈ আছে এতিয়া ডেলিভাৰী হ'ব আৰু
পৰিব চাবা, এইটো বহুত পিছল আছে ন, বাবা পৰি যাব, আমি পৰিবা। আজি মানে অফ হয় ছানডে, কিন্তু আমি লক্ষী পূজাৰ দিনাই ল'ম বুলি আমি ঠিক কৰিছিলোঁ, আৰু চোৱাওতে লক্ষী পূজাৰ দিনাই ল'বলৈ কৈছে, সেইটো কাৰণে আমি আজি নিবলৈ আহিলোঁ। গতিকে ষ্টাফবোৰ ইমান বেছি নাই, কমকৈ আছে। ইয়াৰ আগত এখন বলেনো গাড়ী কি কয় ডেলিভাৰী দি উঠিলে, এতিয়া আমাৰখন আছে, আৰু এইটো আমাৰ অভি। কৰিবা বড়ো ফেমিলি, এইটো আদিত্য বড়ো। হাই হাই হাই। আমাৰ গাড়ী মানে ল'বলৈ অভি বহুত বেছি এক্সাইটেড হৈ আছে ন অভি? এতিয়া এয়া আমাৰ গাড়ী ডেলিভাৰী হোৱা তেওঁলোকৰ মানে পিছত ফটো লাগে, সেইটো কাৰণে ফৰ্মেলিটিৰ কাৰণে ফটো উঠাই আছে। चॉकलेट लगे ना कौन जो है ये चॉकलेट तो खाबा हाँ আমি গাড়ী ল'লোঁ, এতিয়া আমি যাম আৰু ইয়াতে চকলেট দিছে। আজি চানডে অফ ডে, সেইটো কাৰণে কেকৰ ব্যৱস্থা নাই, গতিকে কৈয়ে দিছে আমি আজিয়ে ল'ম বুলি ক'লোঁ, সেইটো কাৰণে। আৰু অভি মানে চকলেট পাই পূৰা হেপী না, অভি খায়ে মানে তাক লাগেই। জেমছ খাবা? অঁ হ'ব, সি জেমছেই খাই ভাল পায়। কোনটো খাম মই চিলেক্ট কৰি আছে। নাখায় বেয়া পাইছো মই। চেষ্টা কৰি আছে। ইছ ৰাম জানি শুনি কৰি আছে। অঁ ওলাইছে দিয়া। অঁ তোমাকে দিলে, থেংক ইউ কৈ দিয়া। অঁ একদম ক'বই নালাগে। হ'ব আহিছোঁ তেতিয়াহ'লে। থ্যাংক ইউ সো মাচ। ৱেলকাম। নাজানো কিবা যদি মেনেজমেণ্টত হ'ব দিয়া, ঠিকে আছে ঠিকে আছে ঠিকে আছে।
আৰু স্যাৰ ৰেফাৰেন্স যদি হয় আপুনি মোক জনাব হেল্ল' এভৰিৱান আমি গাড়ী ল'লোঁ এয়া নতুন গাড়ীত বহি আছোঁ এতিয়া তেল ভৰাওঁগৈ গাড়ীত তাৰপিছত মন্দিৰত যাম পূজা কৰি আছোঁ আমাৰ ৰবি পুৰা হেপ্পী অভি কেনেকুৱা লাগিছে কোৱা চিট বেল্ট প্ৰথমটো গাইজ আমি গাড়ী তেল ভৰাই আহি দোকানত এই গাড়ীৰ ফুটমেট ল'বলৈ কাৰণে আমি ৰখিলোঁ আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হৈ যায় সেইটো কাৰণে আমি অকণমান এইটো সৰু কৰিছোঁ আৰু এটা নেক্সট ভিডিঅ' আহিব আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ সেইটো হৈছে আমি গাড়ীখন পূজা কৰাৰ গাড়ীখন লোৱাৰ পাছত আমি পূজা ক'ত কৰিলোঁ কি কৰিলোঁ সেইবোৰ দেখুৱাম গতিকে ভিডিঅ'টো একেলগে কৰিলে মানে বহুত দীঘলীয়া হৈ যায় সেইটো কাৰণে আমি মানে আধাতে এইটো আজিৰ ভিডিঅ'টো ইমানতে আছিল গতিকে নেক্সট ভিডিঅ'টো চাবলৈ আপোনালোকে ৱেইট কৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল